হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে কি ভাবিছোঁ গাড়ীখন যিহেতু ইমান ৰাইড মাৰি আছোঁ, তো ভাবিছোঁ গাড়ীখনৰ নামটো লিখি লওঁ, ইউটিউবৰ নামটো লিখি লওঁ। তো আজি আছোঁ ৰ'দত, তো ৰ'দত গৈ লগ পাইছোঁ চাই ভিডিঅ'টো স্কিপ নকৰাকৈ বঢ়িয়া আল্টিমেট হ'ব ভিডিঅ'টো একদম। ঘৰৰ পৰা উঠাই দিওঁ, বাহিৰ থেকে গাড়ীখন উলিয়াই ঘৰত দিলোঁ, নিখিলৰ দোকানলৈ ডাইৰেক্ট যাওঁ। তো বেছি মটৰ ব্লগ নকৰোঁ, একে ৰাস্তা কিমান আহিম বাৰ তো ডাইৰেক্ট লগ পাইছোঁ ঘৰত গৈ। তো আমি গণেশ নিকিনে পূজা পাতিব গণেশ তো গণেশ মানে মূৰ্তিটো নিব আহিছিলোঁ। তো এতিয়া যাওঁ অলপ ফটাফট চিন্তাগৰ যে আৰু কামটো কৰিব লগা আছে, তো ফটাফট লৈ যাওঁ। ইয়াত দামত ফাঁচি আছোঁ এতিয়া। তো মানে কি ইফালে সুধিলোঁ, ইফালে নহয় বোলে, আগত আছে বোলে। মানে কি নামটো লিখিব লাগিব, আজিতো নামটো লিখিম, ইফালে যাওঁ। নিখিলে খুলিছে কিমান কিন্তু আগত খুলিছিল। তো মই ভাবি আছিলোঁ কি ইয়াতে দিম বুলি। তো ইয়াতে দিলে মানে কি ষ্টিকাৰটো গুচাব লাগিব, ষ্টিকাৰটো গুচালে ভাল নালাগিব। তো ৰেপ কৰিলেও মানে কি ইয়াতে লগৰ থাকিলে সুবিধা হৈ যাব, আৰু লগৰ চেঞ্জ কৰিব লাগিব। তো ভাবিছোঁ ইয়াতে দি দিওঁ, ইয়াতে দিলে টেনশ্যন নাই, ইয়াতে চিট হৈ যাব। আৰু ইফালেও গছ ঠাইত দফালে দি দিম। চাওঁ বনাই আছে এতিয়া।
উঠি আছে লম্বা বহুত ভাল লাগে না এইটোৱে প্লাষ্টিকটা উঠাই দেবে না এখন তো লগোৱাৰ কাম সকলোবোৰ শেষ হ'ল তো মই একবাৰ ফেমিলিক দেখাইছোঁ আপোনালোকক তো চাওক ITS লণ্ডন ব্লগছ তো ইফালে আছে আৰু তাক ঠিকে আছে তো ভালকৈ এবাৰ মই সিফালে যাই চিমটো দেখাই আছোঁ মানে কি বাইক যদি আপোনালোকৰ ইউটিউবৰ লগৰ লিখিব খোজে গাঁৱত তো ইয়াতে আহিব পাৰে তো চিমলাগুৰি ইফালে চিমলাগুৰি অলপ ওচৰতে তো গ্লাছ ইজ গ্লাছ ইয়াতে মানে কি বনোৱা হৈছে তো মইতো বনালোঁ আপোনালোক দেখা পালে তো আপোনালোকে আহি বনাব পাৰে যোনকেইটা বনাব মানে কি সৰু সৰু আৰু বৰপেটা যোনখিনি আছে মানে তাতো বনাব পাৰে তো ইয়াতে আহিলে বনালে হ'ল খালি আৰু পইচাও কমতে হৈ যাব একদম দাদাৰ কথা পাতিব পইচা একদম কমতে কৰি দিব তো মোৰটো লগত কিমান ল'লে তো আপোনালোকে আহি গম পাব একদম কমতে হৈ যাব মই ডাবল লগাইছোঁ তো একদম কমতে হৈ গৈছে